সেই আজিকালি কিবা মন চন একদম বেয়া লাগি থাকে। পঢ়া চৰা শেষ কৰি অলপ মোবাইলটো চাওঁ, ভাবোঁ কি অলপ এণ্টাৰটেইন হওঁ নিজক লৈ। নাই, হোৱাটছআপ ফেচবুক য'তে খোলা এই ধৰ্মক লৈ কেৱল ৰাজনীতি, ধৰ্মৰ খালি বিতৰ্কমূলক কথাবিলাক চাই চাই মাথা চাথা গৰম হৈ যায়। চালা কি হ'ব আমাৰ অসমখনৰ, খালি ধৰ্মক লৈ কাজিয়া, ধৰ্মক লৈ চব খালে গালি গালাজ, এই মাথা চাথা বেয়া লাগি থাকে। হাও কি আমনুল কি চিন্তা কৰি আছ? তোমাৰ ঘৰত গৈছিলো খুৰী সুধিলো মইনুল ক'ত গেল? খুৰী কলাক বোলে অলপ ওলাই গৈছে বাটত দেখি। তোমাক চাওঁ যদি তুমি ইয়াতে মন মাৰি একলাই বহি আছ, তোমাৰ মন চন দেখোন একদম মৰা। কিয় কি দুখ হৈছে তোমাৰ, কচোন মোক। এই কি ক'বা বিকাশ দা, এই আজিকালি মন চন একদম বেয়া লাগি থাকে জানো ন। ফেচবুকটো খুলিম কেৱল ধৰ্মক লৈ বিতৰ্ক, ইউটিউবটো চাবা তাতেও ধৰ্মক লৈ নিউজবোৰ কিমান চাবা আৰু। এই এনেকৈ আমাৰ নতুন প্ৰজন্মই কি শিকোৱা বিকাশ দা? যদি এইবোৰতে একজনে আন একজনৰ কমেণ্ট বক্সত ধৰ্মক লৈ যুদ্ধ কৰি থাকে, কেনেকৈ অসমৰ উন্নয়ন হ'ব কচোন তুমি? কেনেকৈ ভাৰতখন আগুৱাই যাব হা? তুমি বিকাশ দা, মই মইনুল, আমাৰ ডেন্সৰ নিজাম ছাৰ, শংকৰ, গুণ্ডাদাৰ, আমি কি ধুনীয়াকৈ হিন্দু মুছলমান সকলোৱে একেলগে মিলি ডেন্সৰ প্ৰগ্ৰেম কৰিব যাওঁ একেখন গাড়ীতে, কিমান ভাল লাগে ন। এইখন শংকৰ আজানৰ দেশ, আমি চবেই মিলা প্ৰীতিৰে থাকিব লাগে, তেতিয়াহে আমাৰ অসমত শান্তি সমৃদ্ধি থাকিব। এইবোৰ কিবা কথা ভাবি চিন্তি এইগিলা বিতৰ্কমূলক নিউজবোৰ চাই একদম মাথা চাথা ঘোলা হৈ গৈছে। একদম ফাল্টু নিউজবিলাক চাই চাই একদম মাথা ঘূৰি যোৱা হৈছে। কি ক'বা আর, সেইকাৰণে আকলাকলি বহি আছোঁ দা, আৰু কি কৰিম এইগিলা কথা ভাবি, বোলে আমাৰ নতুন প্ৰজন্মই কি কৰিব, কি কৰিম, আমি কি কৰিম, এইগিলা ভাবি ভাবি একদম আকৌ উপায় নাপাই হৈ গৈছোঁ মইনুল, এইগিলা ফাল্টু মানুহৰ ফাল্টু কথা শুনি নিজৰ মাথাডাল ঘোলা নকৰবা, বুজি পাইছ ন? এইগিলা সমাজত এনেকুৱা মানুহ থাকেয়ে। ধৰ্মৰ নামত বিতৰ্ক লাগে দিব, ধৰ্মৰ নামত কাজিয়া লাগে দিব, আৰু তোমাৰ মোৰ মাজত কাজিয়া লাগে দি পেলাই তাহাঁতে বেটাহঁতে ধুনীয়াকৈ চাই থাকিব। গতিকে সেই ফাল্টু মানুহৰ কথা শুনি তোমাৰ মোৰ মাজত কিয় কাজিয়া লাগো বুজি পাইছ ন? আমি সদায় শংকৰ আজানৰ দেশত শংকৰ আজানৰ নিচিনা মিলা প্ৰীতিৰে বাস কৰি থাকিম, আৰু সেইগিলা ফাল্টু বিতৰ্কমূলক কথাই আমাৰ মাজত কোনোদিন কাজিয়া সৃষ্টি কৰিব নোৱাৰে, কাৰণ আমি চব কথা বুজি পাওঁ না। গতিকে আৰু যিবিলাকে ফেচবুক, হোৱাটছআপ, ইউটিউবত এইগিলা বিতৰ্কমূলক কথাত নিজৰ সময়খিনি নষ্ট কৰি আছে, তাহাঁতে এটা সময়ত বুজি পাব, বুজি পাইছ ন? এই আগতে এইগিলা ধৰ্মৰ নামত কিমান সময় নষ্ট কৰিলোঁ, এতিয়া দেখোন ইনকামৰ আমাৰ পথে নাই। গতিকে আমাৰ সময় থাকাতে ইনকামৰ পথত পঢ়া শুনা শেষ কৰি ধুনীয়াকৈ পঢ়া শুনা শেষ কৰাৰ পিছত বঢ়িয়াকৈ ইনকামৰ পথত লাগবা লাগে। ইনকামৰ পথত লাগিলে এইগিলা বেয়া চিন্তা, বেয়া কৰ্মৰ প্ৰতি মনটো নাযায়, বুজি পাইছ ন? হয় দে বিকাশ দা, তুমি ঠিকেই কৈছা সেই তোমাৰ কথাখিনিয়ে ঠিক, সঁচা কথা। আমি বিতৰ্কই চুনামীৰ দৰে ৰূপ ল'লেও আমি সদায় মিলা প্ৰীতিৰে বাস কৰিম, আৰু আমাৰ দৰে নতুন প্ৰজন্মই বুজি পাব লাগিব যে ধৰ্মৰ নামত কাজিয়া কৰি একো লাভ নাই, যিহেতু আমি চব একে আল্লাৰ একে ভগৱানৰে সন্তান, বুজি পাইছ ন? তুমি এটা কথাও গম পাইছ ন নাই? কি কথা মইনুল, কি কথা কচোন? যোৱাকালি ৰাতি ডেন্সৰ নিজাম ছাৰে ফোন কৰিছিল সেই কিবা ঘৰত যোৱাৰ কথা কৈছে দেখোন, যাবা নেকি ছাৰৰ তাত? মই ছাৰৰ তাত যাবাই পৰা নাই ৰ'বা, মামাহঁতৰ তাৰ ঘৰত গেলো না মাৰ লগত কালিহে আহিলোঁ মামাহঁতৰ ঘৰৰ পৰা। ব'লা নিজাম ছাৰৰ ঘৰৰ পৰা এক পাক আহোঁ। ছাৰৰ তাত ময়ো বহুত দিন জনাই বিকাশ দা, ব'লা ব'লা আজি ছাৰৰ তাত একদম চাহ তাহ খাই আহিম ব'লা। ব'লা মইনুল, একদম ছাৰৰ তাত চাহ তাহ খাই আহিব লাগিব, ব'লা।